কেক বনাবলৈ মই এটা পাতিত দুটা কণী এনেকৈ কটা চামুচেৰে ভালদৰে ফেটি লৈছোঁ। আপোনালোকেও ল'ব, নহ'লে কেকটো ভালদৰে ফুলি নাহে। আৰু এতিয়া মই এটা কাপৰ জোখেৰে 2 কাপ ময়দা দি দিম। ময়দা 2 কাপ দিয়াৰ পিছত মই চামুচখনেৰে ধুনীয়াকৈ ফেটি লৈছোঁ আকৌ। এতিয়া এখন চালনীত 1 কাপ চেনিৰ গুড়ি আৰু বেকিং সোডা আৰু বেকিং পাউডাৰ দিছোঁ। মই অকণমান বেছিকৈ দিছোঁ, কিন্তু যেতিয়া দিছিলোঁ কেমেৰাটো অফ হৈ থাকিল, সেইবাবে আপোনালোকক দেখুৱাবলৈ অলপহে দিছোঁ মই এতিয়া। গোটেইখিনি ভালদৰে মাৰি লোৱা হোৱাৰ পিছত মই এইখিনিত 1 কাপ ৰিফাইন তেল দিছোঁ আৰু অকণমান গাখীৰো দিছোঁ। দি ভালদৰে ফেটি ল'ম। যিহেতু মই এখন হাতেৰে কেমেৰাটো লৈ আছোঁ আৰু এখন হাতেৰে কৰি আছোঁ, সেইবাবে কৰিবলৈ অকণমান দিগদাৰ হৈছে। মোৰ মিশ্ৰণটো ৰেডি হৈ গ'ল। মিশ্ৰণটো এনেকুৱা ধৰণৰ হ'ব লাগিব। ইয়াতকৈ বেছি ডাঠ হ'লেও কেকটো ভাল নহ'ব। আৰু এতিয়া মই এখন ঢাকনিৰে ঢাকি 1 ঘণ্টামানৰ কাৰণে ৰাখি দিম। 1 ঘণ্টা পিছত মই এটা চিলভাৰৰ চচত অকণমান ৰিফাইন তেল আৰু ময়দা মিক্স কৰি লৈছোঁ ধুনীয়াকৈ আৰু মিশ্ৰণখিনি ঢালি দিছোঁ। এইখিনি মই দেখুৱাই থকা নাই, কাৰণ এনেকুৱা সকলোৱে কৰিব জানে। আৰু এটা কেৰাহীত মই নিমখ আৰু ষ্টেণ্ড এডাল দি 10 মিনিটৰ কাৰণে নিমখখিনি একেবাৰে গৰম হ'ব দিছোঁ আৰু গৰম হোৱাত পাত্ৰটো বহাই দিছোঁ। দি আকৌ পুনৰ ঢাকনিখন লগাই দিম আৰু মাজে মাজে চেক কৰি থাকিম। 15 মিনিটমান পিছত মই ঢাকনিখন খুলি চাইছিলোঁ আৰু এয়া চাওকচোন, কেকটো ফুলিবলৈ আৰম্ভ কৰিছে। পিছত মই দুটামান খিচমিচ ওপৰত দি দিলোঁ। 45 মিনিটমান পিছত মোৰ কেকটো ৰেডি হৈ গ'ল আৰু এয়া চাওকচোন, পিছফালখন কেকৰ ইমান ধুনীয়া হৈছে আৰু কেকটো ধুনীয়া কোমল আৰু লাহি হৈছে। আৰু এয়া চাওকচোন, কেকটো মই অকণমান কাটি দেখাইছোঁ। কেকটো একদম কোমল হৈছে আৰু খাবলৈ বহুত ধুনীয়া হৈছে।